নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অনুষ্ঠিত হৈ যোৱা DSS আৰু অন্যান্য পৰীক্ষাবিলাকৰ গ্ৰেড 4ৰ প্ৰশ্নসমূহ উত্তৰ দিবলৈ লৈছোঁ। আপোনালোকে চাই যাব। আজি মই কুৱেশ্যন বুকলেট ছেট এৰ এটা প্ৰশ্ন পাইছোঁ, সেইখিনি আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব। পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? এইটো চবেই জনা কুৱেশ্যন আহিছে। এইটো হ'ল চীন, চাইনা। ইয়াৰ পিছৰ কুৱেশ্যনটো আহিছিলে শ্ৰীলংকাৰ ৰাজধানী কি? ইয়াৰ শুদ্ধটো হ'ল কলম্বো। তাৰপিছত কুৱেশ্যনটো আহিছিলে তলত দিয়া কোনগৰাকী হ'ল ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা? ইয়াৰ শুদ্ধটো হ'ল ইন্দিৰা গান্ধী, অপশ্যন বি। নেক্সট কুৱেশ্যনটো আহিছিলে দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচয়িতা কোন? এইটো আমি আগৰ কুৱেশ্যনত আগতে আলোচনা কৰিছিলোঁ। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন বি, জৱাহৰলাল নেহেৰু। ইয়াৰ পিছৰ কুৱেশ্যনটো আহিছিলে যে মহাকাশত অৱস্থান কৰা প্ৰথমজন মানৱ কোন আছিল? এইটো আমি সকলোৱে জনা। এইটোৰ উত্তৰটো হ'ল অপশ্যন চি, ইউৰি গেগেৰিন। নেক্সট কুৱেশ্যনটো আছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল গুৰু নানক দেৱ। গুৰু নানক আছিলে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক। ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধটো হ'ল চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন এটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো আহিছিলে যে ভাৰতৰ শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয়? একেবাৰে উজু প্ৰশ্ন। ইয়াৰ শুদ্ধটো হ'ল 5 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন তলত দিয়া কোনজন নেতা ভাৰতৰ ৰাষ্ট্ৰপতিত আছিল? ইয়াৰ শুদ্ধটো হ'ল উমা ভাৰতী, তেওঁ ৰাষ্ট্ৰপতি নাছিল। বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো ছুইজাৰলেণ্ডত আছে আৰু ছুইজাৰলেণ্ডৰ জেনেভাত আছে। নেক্সট কুৱেশ্যন ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? ইয়াৰ শুদ্ধটো হ'ল টেনিছ, লন টেনিছৰ সৈতে জড়িত। ভাৰতৰ এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে? ইয়াৰ শুদ্ধটো হ'ল গভৰ্ণৰে কৰে, অৰ্থাৎ ৰাজ্যখনৰ ৰাজ্যপাল। নেক্সট কুৱেশ্যন শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অমৃতসৰত আছে। চেন্নাইৰ পুৰণা নাম কি আছিল? এইটো আমি সকলোৱে জানোৱেই, মাদ্ৰাজ। নেক্সট কুৱেশ্যনটো আহিলে নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অৰুণাচল প্ৰদেশ। সৰ্বশেষ মোগল সম্ৰাট কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল বাহাদুৰ শ্বাহ জাফৰ। নেক্সট কুৱেশ্যন মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? শুদ্ধটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কাৰ শাসনকালত চীনা পৰ্যটক হিউৱেন চাং ভাৰতলৈ আহিছিল? শুদ্ধটো হ'ল হৰ্ষবৰ্ধনৰ দিনত আহিছিল। নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? এইটো আমি সকলোৱে জানোৱেই, এইটো হ'ল জৱাহৰলাল নেহেৰু। পানিপথৰ প্ৰথম যুদ্ধত কোন জয়ী হৈছিল? বাবৰ। তলত দিয়া কোনটো জীৱাশ্মজাত ইন্ধন নহয়? ইয়াৰ শুদ্ধটো হ'ল বনস্পতি তেল, এইটো জীৱাশ্মজাত ইন্ধন নহয়। নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য? একেবাৰে ইজি কুৱেশ্যন, এইটো হ'ল অক্সিজেন। গতিকে অক্সিজেন অবিহনে জুই জ্বলাটো সম্ভৱ নহয়। এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে? ইয়াৰ শুদ্ধটো হ'ল ক্ৰমোজম। নিউক্লিয়াছত ক্ৰমোজম থাকে। তলত দিয়া কোনটো স্থিৰ জননাংগ নহয়? ইয়াৰ শুদ্ধটো হ'ল স্তন। নেক্সট কুৱেশ্যন তলত দিয়া কোনটো সঁচা? ইয়াত কেইবাটাও উক্তি দিয়া আছে, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি2। শব্দই বায়ুশূন্য মাধ্যমৰ মাজে গতি কৰিব নোৱাৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী? ইয়াৰ শুদ্ধটো হ'ল কপাৰ। তাৰপিছত তলত দিয়া কোনটো মানৱ চকুৰ অংশ নহয়? ইয়াৰ শুদ্ধটো হ'ল চকুলো, বাকীকেইটা মানুহৰ চকুৰ অংশ হয়। নেক্সট আছে তলত দিয়া কোনটো সূৰ্য এটা গ্ৰহ নহয়? ইয়াৰ শুদ্ধটো হ'ল চাইৰাছটো এটা গ্ৰহ নহয়। তাৰপিছত কুৱেশ্যনটো আছে তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ? ইয়াৰ শুদ্ধটো হ'ল কাৰ্বন ডাই অক্সাইড এটা গ্ৰীণ হাউচ গেছ। নেক্সট কুৱেশ্যনটো দিছে তলত দিয়া কোনটো এবিধ কৃত্ৰিম সূতা নহয়? কৃত্ৰিম সূতা হয় বুলি সুধিছে। ইয়াৰে শুদ্ধটো হ'ল ৰেয়নটো কৃত্ৰিম সূতা, বাকীকেইটা প্ৰাকৃতিক। এবাৰ আহিলো ইংলিছৰ কুৱেশ্যনলৈ। দ্য চিননিম অফ এফেকশ্যনৰ চিননিমটো হ'ব লভ, অপশ্যন বিটো শুদ্ধ হ'ব। তাৰপিছত ইয়াত প্ৰশ্ন এটা দিছে ফিল ইন দ্য ব্লেংক কৰিবলৈ কৈছে চেণ্টেন্সটো সম্পূৰ্ণ কৰিবৰ কাৰণে।
he could not dash his homework properly. He could not complete হবে শুদ্ধটো হ'ব প্ৰথম অপচন এ টো হ'ব he could not complete he complete কৰিব পৰা নাছিল তাৰ হোমৱৰ্ক খিনি properly. Next question to এটো আমি পাই থাকো an apple a day keeps the doctor away. এটা আপেল দৈনিক যদি খোৱা হয় তেতিয়া ডক্টৰৰ পৰা আঁতৰত থাকিব পাৰি বুলি কৈছে বেমাৰ আজাৰ নহয় তাৰ পিছৰ প্ৰশ্নটো দিছে what is opposite gender of breed ইয়াৰ শুদ্ধটো groom বুলি মই পাইছো আপোনালোকে যদি বেলেগ কিবা পায় তেতিয়াহলে কমেন্ট কৰি জনাব what is the past tense of drive driver past tense is drove option b to শুদ্ধ option d to শুদ্ধ next question আহিলো she has been waiting dash 5 o'clock ইয়াৰ শুদ্ধটো হ'ব since she has been waiting তেওঁ ৰৈ আছিল since 5 o'clock 5 বজাৰ পৰা next question what is a group of lions called কি বুলি কোৱা হয় একেলগে লায়নৰ গ্ৰুপটো কোৱা হয় pride ইয়াৰ পিছত a person who cuts and sells meat is called butcher option b to শুদ্ধ উত্তৰ next question to আহিলে which one of the following is correct ইয়াৰ শুদ্ধটো হ'ল a donkey name মানে donkey সবৰে বেলেগ বেলেগ মাত থাকে ইয়াৰ পিছত আহিলে what is the house of dog called কুকুৰ থকা ঘৰটো কি বুলি কোৱা হয় kennel option d টো হ'ল সম্পূৰ্ণ শুদ্ধ উত্তৰ ইয়াৰ পিছতে ম্যাথমেটিক্স আছে এইবিলাক এটো প্ৰথমতে সৰল কৰা দিছে আৰু ইয়াত সৰল কৰি আমি কথাকাটি কৰি অৱশেষত আমি উত্তৰটো পালোগে হাফ থাকিলেগে গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো দিছে এটো একেবাৰে উজু কোৱেশ্চন দুটা সংখ্যাৰ যোগফল 74 সংখ্যা দুটা এটা আনটোতকৈ 10 বেছি গতিকে এয়া আমি কৰি চালো ইয়াত কৰি চোৱাৰ পিছত আমি শুদ্ধটো পালো 32 42 গতিকে 32 42 প্লাস কৰিলে 74 হ'ল আৰু 32 তকৈ 42 টো 10 ডাঙৰ হ'ল গতিকে অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন আহিলে এটা আয়তক্ষেত্ৰৰ পৰিসীমা 13 cm আৰু প্ৰস্থ দিছে 2 সমষ্টি 4/3 cm এটো আমি ম্যাথমেটিক্যাল কৰিলো কৰি ইয়াৰ শুদ্ধটো পালো অপচন বি আপোনালোকে চাব ইয়াত অকল এনসাৰখিনি কোৱা আছে কেনেকৈ কৰা আছে খিনি দেখুৱা হোৱা নাই যেহেতু আমাক এতিয়া বৰ্তমান আমি এনসাৰ কিহে দি আছে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু এটা বাহুৰ দিশ দিয়া আছে 5 আৰু 3 ইয়াৰ একদম সিম্পল মেথড আছে 5 ক স্কয়াৰ কৰিব লাগে 3 ক স্কয়াৰ কৰিব লাগে আৰু তাৰ বৰ্গমূল ললে যেটো উত্তৰ ওলাই সেইটো হ'ল শুদ্ধ গতিকে সেই হিচাপে ইয়াৰ উত্তৰটো হ'ব 4 নেক্সট কোৱেশ্চনটো আহিলে 2028 ক ক্ষুদ্ৰতম কি সংখ্যাই পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব ইয়াৰ শুদ্ধটো হ'ল অপচন বি 3 নেক্সট দিছে যোৱা বছৰ এখন স্কুটাৰ মূল্য আছিল 34000 টকা গতিকে এবাৰ 20% বাঢ়িল আমি কি কৰিব লাগিব 34000 লগত 34000 20% টো প্লাস কৰি দিব লাগিব আৰু 34000 20% হ'ব 6800 গতিকে স্কুটাৰৰ মূল্য বৰ্তমানৰ মূল্য হ'বগে 40800 টকা অপচন সি টো হ'ল ইয়াত শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো যাও ইয়াত কোৱেশ্চনটো দিয়া আছে -3m to the power m plus 1 into -3 to the power 5 equal to -3 to the power 7 তে m ৰ মান উলিয়াব লাগে ইয়াতে -3 টো কি হৈ যাব ইয়াত সবতে আছে তো ক্যান্সেল হৈ যাব আৰু আমি জানো যে ঘাতবিলাক সদায় যোগ হয় গতিকে এফালে যোগ কৰিলো এফালে 7 আছে প্লাস মাইনাস কৰি আমি অৱশেষত m ৰ মানটো পালোগে 1 গতিকে ইয়াৰ সম্পূৰ্ণ শুদ্ধতৰ অপচন এ হ'ব 1 নেক্সট কোৱেশ্চন দিয়া আছে যদি 15 জন শ্ৰমিকে এখন বেৰ 48 ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰে তেতিয়াহলে সেই একে কাম 30 ঘণ্টাত কৰিবলৈ কিমান জন শ্ৰমিক লাগিব গতিকে 30 ঘণ্টাত কৰিব কাৰণে কি হ'ব 48 ঘণ্টাত কৰিব পাৰে 15 জনে এটো মুখতে ওলাই থাকে একচুয়ালি 48 ঘণ্টাত কৰিব কাৰণে 15 জন লাগে গতিকে এবাৰ শ্ৰমিকৰ সংখ্যাটো 30 ঘণ্টা দি দিলে গতিকে 30 ঘণ্টাত শেষ কৰিবলৈ আমি পালোগে উত্তৰটো 24 অৰ্থাৎ 24 জন মানুহৰ প্ৰয়োজন হ'ব এখন বিশেষ কাপোৰ 5 মিটাৰ দাম 210 টকা দিছে গতিকে আমি 1 মিটাৰ দামটো উলিয়াই ললো 42 টকা পালো আৰু 42 লগত 13 টো পূৰণ কৰি দিলে উত্তৰটো পাই গলগে 546 টকা আৰু আজি লাষ্ট যেটো কোৱেশ্চন এই কোৱেশ্চনটো হৈছে যে কি এটা দুই অংকৰ সংখ্যা উল্টাই লিখিলে আন এটা দুই অংকৰ সংখ্যা পোৱা যায় যি মূল সংখ্যাটোতকৈ 63 অধিক মূল সংখ্যাটো কিমান আৰু ইয়াৰ উত্তৰটো হ'ব মূল সংখ্যাটো হ'ব 29 ৰ লগত আমি কি কৰিলো 63 টো যদি প্লাস কৰি দিয়া হয় তেতিয়া 92 হয় আৰু 29 টো 90 টোৰ উল্টা অংককিটা ইয়াতে আছে গতিকে সকলোকে ধন্যবাদ জনাইছো যদি কিবা আপোনালোকে আখুৱা পায় তেতিয়াহলে কমেন্ট কৰি জনাব আৰু পৰৱৰ্তী পৰীক্ষাৰ কাৰণে এইবিলাক যথেষ্ট সহায় হ'ব আপোনালোকে ভিডিওটো সকলো কাৰণে শেয়াৰ কৰি দিব ধন্যবাদ